হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছেনে? মই ভালে আছোঁ। মই বৰ্তমান জেনাইত আছোঁ। এয়া কি হয়? এয়া ঢেকীয়া শাক। ঢেকীয়া শাকৰ আজি কেনেকৈ বনাই আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। এয়া ঢেকীয়া শাকখিনি সৰু সৰুকৈ কাটি ল'লোঁ। কাটি লৈ পেলাই অলপমান পানীটোৰ পৰা উঠাই থ'ম। পানীখিনি যোৱাৰ পিছত এইটো বনাম, আপোনালোকে চাই থাকক। এয়া পিঁয়াজখিনি এনেকৈ দি দিলোঁ। ইয়াতে ঢেকীয়া শাকখিনি ভাজিম। ঢেকীয়া শাকখিনি পূৰা পানীৰ পৰা তৰাই লৈ এনেকুৱা ড্ৰাই কৰি লৈছোঁ। এতিয়া ঢেকীয়া শাকখিনি ইয়াতে দি দিম। এয়া ঢেকীয়া শাকখিনি একদম হেৰি হৈ গ'ল, কেৰাহীটো পূৰা লাগি গ'ল। ইমানখিনি দিলোঁ, আজি ছিঙি আনিছোঁ। এয়া আমাৰ পথাৰত এই ঢেকীয়া শাক ঢেৰ আছে, সেইবিলাক ছিঙি আনিছিলোঁ। ইমানখিনি দিলোঁ, এতিয়া কমি গ'ল। এতিয়া ইয়াৰ লগত কি দিম? বহুতে হেৰি কৰে, নেমু টেঙা ৰস দি পেলাইও বনাব পাৰি। তেতিয়া অলপ বিজল ভাৱটো নাথাকে। বহুতে বিজল থাকে কাৰণে শুকাই খায়। মই ইয়াতে আহিয়ে গম পালোঁ, জোনাইত আহিয়ে গম পালোঁ যে এইটো শুকাই খায়। আমাৰ গুৱাহাটীত আমি কিন্তু কোনোদিন শুকাই খাই পোৱা নাই। আমি নেমু টেঙা দিওঁ। যদি কণী কোনোবা নাখোৱা মানুহ আছে, নোখোৱা মানুহ আছে আৰু কণী নাখালে নেমু টেঙা কাটি পেলাই দি দিওঁ হোৱাৰ আগেকৈ। আৰু এতিয়া আমি আৰু নহ'লে কণী দিওঁ, কণী দিয়ে ভাজি খাওঁ। আজি কণীৰে বনাম, খাই থাককচোন। এয়া কণীটো এনেকৈ মাজত দি দিলোঁ। তেল অলপমান উঠাই দিছিলোঁ। ঢেকীয়াখিনি চাইডত উঠাই দিয়াৰ পিছত যিখিনি তেল ৰৈ যায় তাত দি পেলাই এনেকৈ কণীটো মিহলাই দিব লাগে। এয়া এনেকৈ ভাজি কণীটো পূৰা ভাজি ল'লোঁ। ড্ৰাই হৈ গ'ল। ড্ৰাই হ'লে এতিয়া খাব পৰা অৱস্থা হৈ গৈছে। আপোনালোকেও এনেকৈ বনাই খাবচোন, এনেকৈ খাই বহুত ভাল লাগে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, পাৰিলে বেল আইকনটো বজাই দিব।